नमस्कार बंधु बान्धवीসকল আকৌ এটা ভিডিওৰ সৈতে মই ইউটিউব চেনেল আসাম সলিউশন চেনেলটো আপোনালোকক বহুত বহুত স্বাগতম জনাইছো আৰু এই ভিডিওটো আপোনালোকক জনাম যেহেতু আপোনালোকে ইতিমধ্যে গম পায় যে অসম চৰকাৰে নতুন শিক্ষানীতিৰ আধাৰত অসমৰ শিক্ষা ব্যৱস্থাটোক বৃহৎ সালসলনি কৰিছে আৰু এই ক্ষেত্ৰত যেটো স্নাতক ডিগ্ৰী কোৰ্স আছে ইয়াতো বৃহৎ সলনি কৰিছে চাওক যেটো অসমৰ 3 বছৰীয়া ডিগ্ৰী কোৰ্স অৰ্থাৎ স্নাতকৰ যেটো কোৰ্স হেতু হালসলনি কৰি বৰ্তমান 4 বছৰলৈ বৃদ্ধি কৰিছে অৰ্থাৎ সলনি কৰি 4 বছৰলৈ বৃদ্ধি কৰিছে এই 4 বছৰীয়া স্নাতকৰ ডিগ্ৰীত কি পৰিৱৰ্তন লৈ আহিছে ইয়াতে চাব পাৰে 4 বছৰীয়া স্নাতকৰ পাঠ্যক্ৰম কেনে ধৰণৰ অথবা ইয়াক কেনে ধৰণে ভাগ কৰা হৈছে তলত দিয়া আছে চাওক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহত এটো প্ৰযোজ্য হ'ব অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত যিবোৰ মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়সমূহত এই তলত দিয়া নীতিসমূহ প্ৰযোজ্য হ'ব চাওক ইয়াতে দিয়া আছে যে কলা বিজ্ঞান বাণিজ্য অৰ্থাৎ আৰ্ট সায়েন্স এণ্ড কমাৰ্চৰ স্নাতক পাঠ্যক্ৰম 4 বছৰীয়া সময়ছোৱাত সৰ্বমুঠ 8টা ষান্মাসিক অৰ্থাৎ সেমিষ্টাৰত ভাগ কৰা হ'ব ইয়াতে দিয়া আছে যেটো কলা বিজ্ঞান আৰু সায়েন্স আৰ্ট সায়েন্স আৰু কমাৰ্চৰ যেটো 3 বছৰীয়া ডিগ্ৰী কোৰ্স হেতু 4 বছৰলৈ বৃদ্ধি কৰি ইয়াত 6টা সেমিষ্টাৰৰ বৃদ্ধি কৰা হ'ব অৰ্থাৎ 6টাৰ পৰা 8টা লৈকে বৃদ্ধি কৰা হ'ব ইয়াতে দিয়া আছে যে কিন্তু পূৰ্বৰ তুলনাত ইয়াৰ পাৰ্থক্য এয়াই যে এই পাঠ্যক্ৰমত প্ৰতি বছৰত নিৰ্দিষ্ট প্ৰমাণপত্ৰ দিয়া হ'ব অৰ্থাৎ প্ৰতি এবছৰৰ মূৰে অৰ্থাৎ দুটা সেমিষ্টাৰ যেতিয়াই আপোনাৰ সমাপ্ত হ'ব তেতিয়াই এটা নিৰ্দিষ্ট সাৰ্টিফিকেট আপোনালোকে পাই যাব প্ৰমাণপত্ৰ এটা পাই যাব অৰ্থাৎ দুটা সেমিষ্টাৰ পাস কৰাৰ লগে লগে আপোনালোকে এটা প্ৰমাণপত্ৰ পাই যাব সেই দুটা সেমিষ্টাৰ পাস কৰাৰ বাবে চাওক ইয়াতে দি আছে যিখন প্ৰমাণপত্ৰ অনাগত দিনত সংস্থাপনৰ ক্ষেত্ৰত সহায়ক হ'ব অৰ্থাৎ যিখন প্ৰমাণপত্ৰ আপোনালোকক দিব হেতু অনাগত দিনত আপোনালোকক সংস্থাপনৰ ক্ষেত্ৰত সহায় হ'ব এটো এটা ভাল আৰু ইয়াতে চাওক উল্লেখযোগ্য দিশসমূহ ইয়াৰ কিছুমান দিশ দিশকে ইয়াত দিয়া আছে উল্লেখযোগ্য দিশসমূহ এজন ছাত্ৰ এই বছৰত অৰ্থাৎ দুটা ষান্মাসিক অৰ্থাৎ সেমিষ্টাৰ পঢ়িলে সাৰ্টিফিকেট কোৰ্সৰ প্ৰমাণপত্ৰ পাব অৰ্থাৎ যিজন ছাত্ৰই ডিগ্ৰী কোৰ্সত এবছৰ পঢ়ি দুটা ষান্মাসিক অৰ্থাৎ সেমিষ্টাৰ পঢ়িলে তাই এটা সাৰ্টিফিকেট পাব সাৰ্টিফিকেট নাম কি সাৰ্টিফিকেট কোৰ্সৰ সাৰ্টিফিকেট পাব অৰ্থাৎ সাৰ্টিফিকেট কোৰ্স নামৰ সাৰ্টিফিকেটটো পাব আৰু 2 বছৰ পঢ়িলে অৰ্থাৎ 2 বছৰ অৰ্থাৎ 4টা সেমিষ্টাৰ সম্পূৰ্ণ কৰিলে ডিপ্লোমা কোৰ্সৰ প্ৰমাণপত্ৰ পাব অৰ্থাৎ ডিপ্লোমা কোৰ্সৰ প্ৰমাণপত্ৰ 4 বছৰ পঢ়িলে ডিপ্লোমা কোৰ্সৰ প্ৰমাণপত্ৰ পাব ইয়াতে চাওক 3 বছৰ যদি পঢ়িলে অৰ্থাৎ 6টা সেমিষ্টাৰ যদি কমপ্লিট কৰে ইয়াত চাওক ডিগ্ৰী কোৰ্সৰ প্ৰমাণপত্ৰ পাব অৰ্থাৎ 6টা সেমিষ্টাৰ কমপ্লিট কৰাৰ লগে লগে আপুনি ডিগ্ৰী যেটো কোৰ্স হেতুৰ প্ৰমাণপত্ৰ আপোনালোকে পাই যাব আৰু এতে চাওক 4 বছৰ যদি পঢ়ে ইয়াতে ডিগ্ৰী উইথ অনাৰ্স এণ্ড ৰিসৰ্চৰ প্ৰমাণপত্ৰ পাব অৰ্থাৎ যদি 8টা সেমিষ্টাৰ আপোনালোকে কমপ্লিট কৰে অৰ্থাৎ ফুল ডিগ্ৰী কোৰ্স কমপ্লিট কৰে ইয়াতে চাব পাৰে আপোনালোকে ডিগ্ৰী উইথ অনাৰ্স এণ্ড ৰিসৰ্চৰ প্ৰমাণপত্ৰ পাব তদুপৰি এমএ এমএসসি এমকমৰ স্নাতকৰ পঢ়াৰ সুবিধা পাব আৰু যেটো উচ্চ অৰ্থাৎ পোষ্ট গ্ৰেজুৱেটৰ যেটো ডিগ্ৰী হেতুৰ কাৰণে আপোনালোকে পঢ়াৰ সুবিধা পাব অৰ্থাৎ এডমিশন কৰিব পাব 4 বছৰীয়া স্নাতকৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে স্নাতকৰ এমএ এমএসসি এমকমৰ পৰ্যায়ত মাত্ৰ এবছৰ পঢ়িব লাগিব অৰ্থাৎ যদি আপোনালোকে 4 বছৰ যেটো ডিগ্ৰী কোৰ্স এটো সম্পূৰ্ণ কৰি আপোনালোকে পোষ্ট গ্ৰেজুৱেট বা এমএ এমএসসিৰ কাৰণে যদি আপোনালোকে এডমিশন কৰে তেতিয়াহলে আপোনালোকে এবছৰৰ ভিতৰতে আপোনাৰ এমএ বা এমএসসি বা এমকম আপোনালোকৰ সম্পূৰ্ণ হ'ব আৰু তলত চাওক আপোনালোকে নতুন নাম ভৰ্তিকৰণৰ সময় মন কৰিবলগীয়া দিশসমূহ ইয়াতে দি আছে নতুন নাম ভৰ্তিকৰণৰ সময় মন কৰিবলগীয়া দিশসমূহ নতুনকৈ নাম ভৰ্তিৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে সৰ্বমুঠ 60টা বিষয় বাছি ল'ব লাগিব এতিয়াৰ পৰা নতুন যিবোৰ ছাত্ৰ ছাত্ৰী আছে হেবৰ 60টা বিষয় বাছি ল'ব লাগিব যিবোৰ ডিগ্ৰীৰ ফাৰ্স্ট ইয়াৰ অৰ্থাৎ প্ৰথম ষান্মাসিকত যেটো সেমিষ্টাৰত এডমিশন কৰিব হেবিলাকে 60টা বিষয় বাছি ল'ব লাগিব পূৰ্বতে নাম ভৰ্তিৰ সময়ত 4টা বিষয়তহে ল'ব লগা আছিল আগতে যেটো 3 বছৰীয়া ডিগ্ৰী কোৰ্স আছিল তাতে আপোনালোকে অকল 4টা সাবজেক্টে সিলেক্ট কৰিব লাগিছিল আৰু যেটো বৰ্তমান নতুন যেটো 4 বছৰীয়া যেটো ডিগ্ৰী কোৰ্স হেতু 60টা বিষয় বাছি ল'ব লাগিব অৰ্থাৎ 60টা সাবজেক্ট আপোনালোকে বাছি ল'ব লাগিব এডমিশনৰ সময়ত চাওক ইয়াতে যে বাছনি কৰিবলগীয়া বিষয়সমূহ দুটা ভাগত ভাগ কৰা হৈছে চাওক এয়া হল কোৰ সাবজেক্ট আৰু এটা হল কমন সাবজেক্ট ইয়াতে দুটা সাবজেক্টত ভাগ কৰা হৈছে দুটা বিষয়ত ভাগ কৰা হৈছে ইয়াতে চাওক প্ৰথমটো হল কোৰ সাবজেক্ট আৰু এটা হল কমন সাবজেক্ট ইয়াৰে কোৰ সাবজেক্টৰ তালিকাৰ পৰা 3টা সাবজেক্ট এটা মেজৰ দুটা মাইনৰ ইয়াতে যেটো কোৰ সাবজেক্ট আছে ইয়াৰে পৰা দুটা মাইনৰ আৰু এটা মেজৰ পাব আপোনালোকে বাছি ল'ব লাগিব আৰু তদুপৰি কমন সাবজেক্টৰ গ্ৰুপৰ পৰা 4টা সাবজেক্ট বাছি ল'ব লাগিব অৰ্থাৎ কমন সাবজেক্টৰ বিভিন্ন সাবজেক্টসমূহ দিয়া থাকিব তাৰ পৰা আপোনালোকে 4টা সাবজেক্ট বাছি ল'ব লাগিব অৰ্থাৎ কমন সাবজেক্টৰ পৰা 4টা আৰু যেটো কোৰ সাবজেক্ট আছে তাৰ পৰা 3টা এই 3টাৰ ভিতৰত এটা মেজৰ পাব আৰু দুটা মাইনৰ পাব ইয়াতে চাওক অন্য এটা বিষয় ইন্টাৰডিসিপ্লিনাৰী ল'ব লাগিব
আৰু চাওক সৰ্বমুঠ 7টা বিষয় লৈ নামভৰ্তি কৰিব লাগিব, অৰ্থাৎ 7টা বিষয় টোটেল 7টা বিষয় লৈ আপোনালোকে নামভৰ্তি কৰিব লাগিব। নিৰ্বাচিত কৰা 7টা বিষয়ৰ প্ৰথম 3টাক কোৰ 4টাক কমন হিচাপে গণ্য কৰা হ'ব, অৰ্থাৎ যিবোৰ আপোনালোকে 7টা পেপাৰ আপোনালোকে নিৰ্বাচিত কৰিব, সেই নিৰ্বাচিত পেপাৰসমূহৰ প্ৰথম যিটো 3টা হ'ব সেই 3টা কোৰ পেপাৰ বুলি নামকৰণ কৰা হ'ব আৰু 4টা কমন পেপাৰ হিচাপে গণ্য কৰা হ'ব। আৰু কোৰ পেপাৰত আপোনালোকে জানে এটা মেজৰ পাব আৰু 2টা মাইনৰ, আৰু টোটেল আপোনাৰ 7টা পেপাৰ হ'ব। চ' এইখিনি আছিল নতুন শিক্ষানীতিৰ আধাৰত যিটো ডিগ্ৰী কোৰ্ছ, যিটো